নগাঁও জিলাৰ ৰূপহীহাটৰ তাৰাবাৰী অঞ্চলৰ উদীয়মান কণ্ঠশিল্পী মাজিদুল হুদাৰ গীতে ৰাইজৰ মাজত লাভ কৰিছে বিশেষ সমাদৰ। বৰ্তমান সময়ত সামাজিক মাধ্যমত কেইবাটাও গীত মুকলি কৰিছে কণ্ঠশিল্পীগৰাকীয়ে। সামাজিক মাধ্যমত চৰ্চালৈ আহিছে এইগৰাকী শিল্পী। বিভিন্ন সাংস্কৃতিক অনুষ্ঠানতো গীত পৰিৱেশন কৰে শিল্পীগৰাকীয়ে। শিল্পীগৰাকী আশাবাদী তেওঁৰ গীতক ৰাইজে আঁকোৱালি ল'ব বুলি। মঞ্চত গীত পৰিৱেশনৰ বাবে যোগাযোগ কৰক 9395470500 নম্বৰত। आए हो मेरी जिंदगी में तुम बहार बनके, आए हो मेरी जिंदगी में तुम बहार बनके, आए हो मेरी जिंदगी में तुम बहार बनके, मेरे दिल में यूं ही रहना है, मेरे दिल में यूं ही रहना, तुम प्यार प्यार बनके, आए हो मेरी जिंदगी में तुम बहार बनके। आँखों में तुम बसे हो सपने हजार बनके, आँखों में तुम बसे हो सपने। धरानी दिल मैं तोमार आगत बुकुर মাজতে ভাল পাওঁ, নিবিচাৰো মৰম কোমল পৰ মাতো দুচকুৱে চাওঁ, দূৰে দূৰে ৰলে তুমি সপোনে সপোনে দেখা পাওঁ, সপোন ভাঙি গলে তুমি কান্দি কান্দিও সুখ পাওঁ, ধৰানি দিও। নমস্কাৰ, মই মাজিদুল হুদা। মই ৰূপহীহাটৰ তাৰাবাৰীত থাকোঁ। মই বিগত 4-5 বছৰ ধৰি সংগীত জগতৰ লগত জড়িত হৈ আছোঁ। মই ইতিমধ্যে অসমীয়া হিন্দী গীতবোৰ পৰিৱেশন কৰিছোঁ আৰু মোৰ ইউটিউব চেনেল মাজিদুল ছংছ অফিচিয়েলত প্ৰকাশ কৰিছোঁ। আপোনালোক মোক দোৱা আৰু আশীৰ্বাদ কৰক যাতে আৰু আগন্তুক দিনত আৰু ভাল ভাল গীত গাই আপোনালোকক। ৰূপহীহাটৰ পৰা আসিফ ইকবাল হুছেইনৰ ৰিপৰ্ট, অসমীয়া লাইভ।